Mm. Mm. এয়া 3 পোৱা গাহৰি মাংস লৈ লৈছোঁ প্ৰথমতে। এয়া ধাবা ষ্টাইলৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিছোঁ, চাই থাকক আপোনালোকে। এয়া কেৰাহীখন পাতি লৈছোঁ, এতিয়া তেল দিম। তেলখিনি গৰম হৈছে, এতিয়া লং ইলাচি তেজপাত এইখিনি দি দিওঁ, লগতে পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি গল্ডেন কালাৰ হৈ গৈছে, এতিয়া মাংসখিনি ইয়াত দি দিম। দিব লাগিব, মছলা দিব লাগিব। মছলা দিব লাগিব, ৰংটো কলাকৈ ৰাখিব। এয়া সোৱাদ অনুযায়ী নিমখ দিব লাগিব। মই যিহেতু পানী বেছিকৈ নিদিওঁ, সেইকাৰণে ইমানখিনি নিমখ দি দিম। ধুনীয়া স্মেল আহিছে, খাই মজা লাগিব। ৰচুন আদা পেষ্টখিনি দি দিব লাগিব। এতিয়া অকণমান ল' ফ্লেমত ঢাকন মাৰি 5 মিনিটৰ কাৰণে সিজিব দিব লাগিব। চাই থাকক আপোনালোকৰ ভিডিঅ'টো। 5 মিনিট ল' ফ্লেমত কুক কৰাৰ পিছত এটা কাটি থোৱা ডাঙৰ আলু দি দিছোঁ। অকণমান দেৰি কাৰণে ঢাকন মাৰি দিব লাগিব। এতিয়া অকণমান পানী দি সিজিব দিব লাগিব ভালকৈ, তাৰপিছত ৰেচিপি তৈয়াৰ হৈ যাব। আকৌ ঢাকন মাৰি 10 মিনিট সিজিব দিব লাগিব। এয়া 10 মিনিট সিজাৰ পিছত চাওক, এয়া কিমান ধুনীয়া লুক, ইমান ধুনীয়া স্মেল আহিছে। কালাৰ চাব এনেকুৱা, খাবলৈ মন গ'ল। এতিয়া ৰেচিপি তৈয়াৰ হৈ গৈছে। এতিয়া নিশাৰ আহাৰ গ্ৰহণ কৰিম ধাবা ষ্টাইলত। চাই থাকক ইমান ধুনীয়া কালাৰ। এয়া ফাইনেল লুক। কৈছোঁ খাই মজা লাগিব, টেষ্টি লাগিব।
যা ya ama munu mama খাইছে মামু খাইছা আম কৈ দিয়া আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে বাই বাই